এইটো আমি সেকেন্ড ব্লাউজ চিলাইছো এইটো সেকেন্ড ব্লাউজ খালি কাপোৰটো অলপ কোমল হয় মানে যেনেকুৱা দেখাইছো তেনেকুৱাই দিছে এভৰিৱান গুড মৰ্নিং এতিয়া বাজিলে 10:30 ভাবিলো ব্লগটো ষ্টাৰ্ট কৰো আজি লেকচাৰ দি আছে দেই পিছফালে লেকচাৰ দি আছে আপোনালোকে চাগে শুনা পাইছে আমি মানে কি কৰিছো গোটেইকেইজনী বহি পিনি মানে মই ব্লাউজটো আধা জানো অলপ জানো মানে পাৰফেক্টলি নাজানো তাৰপিছত বাইদেউ অলপ জানে কিন্তু ইমান তাইও পাৰফেক্ট নাজানে মানে ব্লাউজ এটা চিলাব পৰাকৈ নাজানে তাৰপিছত আমি দুজনী বহিলোঁ মই উঠি আহিছোঁ অলপ এই নহ'লে পূৰা লেকচাৰ দি আছে যে গোটেই দুজনী সেইকাৰণে মই অলপ উঠি আহিছোঁ আপোনালোকে প্ৰব্লেম পাব তাৰপিছতে বাইদেউ মানে ইমান ভালকৈ সম্পূৰ্ণকৈ নাজানে ব্লাউজটো তাৰপিছত আমি দুজনী কি হ'ল কেতিয়াবা এনেকৈ ওলাই মেলি যাওঁতে কথা পাতিলোঁ যে ঠিক আছে আপুনিও ব্লাউজটো ভালকৈ নাজানে ময়ো ভালকৈ নাজানো এটা কাম কৰোঁ নহ'লে দুইজনীয়ে ফ্ৰী সময়ত আপুনিও আহিব ময়ো সোনকালে কাম চাম কৰি আজৰি হ'ম দুইজনীয়ে ব্লাউজটো কেনেকৈ চিলাম কেনেকৈ কাটি সেইখিনি অলপ দুইজনীয়ে ডিছকাছ কৰি যদি পাৰোঁ ব্লাউজটো চিলাম এনেকৈ ভাবিলোঁ তাৰপিছত ময়ো এটা ব্লাউজ চিলালোঁ চাওকচোন এইটো ব্লাউজটো মই চিলালোঁ হাতেৰে চিলাইছোঁ নিজেই চিলালোঁ এইটো বেক চাইডটো মই বুটাম এইফালে হুক দিয়া দিছোঁ হুক এইফালে পিছফালে হুক দিছিলোঁ এনেই টেম্পৰাৰী চিলাইছোঁ যিহেতুকে মই ইয়াত লাইনিং দিয়া নাই এইটো পিন্ধিবতো নোৱাৰি এনেই মই চিলাইছিলোঁ পাৰিম নোৱাৰিম ফাৰ্ষ্ট চিলাইছিলোঁ যেতিয়া এনেই চাইছিলোঁ ট্ৰাই কৰি পাৰিম নোৱাৰিম পিছদিনা জান বাইদেউ আহিলে আহি পিনি ক'লে হৈছে দেখোন ব্লাউজটো মোৰ মানে মেচিনটো নাই প্ৰথম কথা হ'ল জান বাইদেউ মেচিন আছে জান বাইদেউ মেচিনটো লৈ আহিলে সেইটো মই দেখুওৱা নহ'ল জান বাইদেউ আজি মেচিনটো লৈ আহিলে জান বাইদেউ ঘৰৰ পৰা লৈ আহিছে তাৰপিছত ব্লাউজ এটা কাটিব দিলে ব্লাউজটো মই কি কৰিলোঁ আজি কটা হ'লে আপোনালোকক দেখালোঁ হয় কালিয়ে মই ব্লাউজটো ৰাতি কাটি দিলোঁ তাৰমানে কিবা এটা কাম কৰিম বুলি ভাবিলে এনেকুৱা লাগে কেতিয়া মানে কেতিয়া কৰোঁ এনেকুৱা মনটো লাগি থাকে তাৰপিছত ভাবিলোঁ নাই ব্লাউজটো মই নিজে কি কৰিলোঁ কাটি দিলোঁ কাটি পিনি আজি এতিয়া জান বাইদেউ আহিলে জান বাইদেউ মই চিলাব দিলোঁ জান বাইদেউ ব্লাউজটো চিলাই আছে এইটো চাওকচোন এইটো ব্লাউজটো জান বাইদেউ চিলাই আছে বৰ্তমান মই কাটি দিলোঁ কিন্তু এটা কথা ব্লাউজ কাটোতে মোৰ ভুল হ'ল কেতিয়াও ব্লাউজৰ পিচটো আগতে কাটিব নালাগে ব্লাউজৰ পিচটো সদায় পিছত কাটিব লাগে লাইনিংটোৱে আগতে কাটিব লাগে মই কি কৰিলোঁ পিচটোৱে আগতে কাটি দিলোঁ কাটি দিয়াৰ লগে লগে মোৰ যোনটো মই পিঠি কাটা দিছিলোঁ পিঠি চাইডটো অলপ ভি টাইপ হৈ গ'ল মানে কাটোতে অলপ ভুল হৈ গ'ল এতিয়া মই ইমান পাৰফেক্ট মানে নাজানো কাটিব ভালকৈ নাজানো এতিয়া ফাৰ্ষ্ট ছেকেণ্ড টাইম ব্লাউজ কাটিছোঁ তাৰপাছতে মই মিলাব চিলাব ভালকৈ গম নাপালোঁ যেনেকৈ পাইছোঁ তেনেকৈয়ে মানে ব্লাউজটো কৈছোঁ যি হয় হওক আৰু আপুনি চিলাই দিয়ক জান বাইদেউ ইয়াত ব্লাউজটো চিলাই আছে মই কাটিছোঁ জান বাইদেউ চিলাইছোঁ এইটো আমি সেকেন্ড ব্লাউজ চিলাইছোঁ এইটো সেকেন্ড ব্লাউজ চিলাই আছোঁ এইটো বেক চাইড মানে কি হৈছে বেক চাইডটো কাটোতে অলপ ভুল হোৱাৰ কাৰণে আমি এইটো পটিটো লগাই মানে বেক চাইডটো অলপ হেৰি কৰি দিছোঁ আৰু ফ্ৰণ্ট চাইডটো এইফালে চিলাব বাকী আছে বা এনেকৈ আধৰুৱাকৈ বস্তু ঠিককৈ এনেকৈ 3-4জনী লগ খাই ল'ব যিখিনি সময় আপোনালোকে আজৰি পায় ইজনী অলপ জানিলে সিজনী অলপ জানিলে এনেকৈ এতিয়া আমি এনেকৈ প্ৰায় এইখিনি সময় পাওঁতে ন ব্লাউজটো জান বাইদেউ অলপ জানে মই অলপ জানো সম্পূৰ্ণ এজনীও নাজানে এতিয়া বহিলোঁ আমি দুজনীয়ে ডিছকাছ কৰি এইটো এনেকৈ হ'ব এইটো এনেকৈ হ'ব এনেকৈ ভাবি এতিয়া ব্লাউজটো হৈ গ'ল মানে ইমান পাৰফেক্ট হোৱা নাই যিখিনি পাৰিছোঁ নিজৰ ব্লাউজটো নিজে চাগে পিন্ধিব পৰাকৈ শিকিছোঁ আৰু ন কাপোৰযোৰ কিনি আনিলে ব্লাউজটো চিলাব লাগে হঠাৎ মানে বিয়া চিয়া কিবা ওলাই গ'ল আমাৰতো মাইকী মানুহে এবাৰ পিন্ধা কাপোৰযোৰ আৰু নেক্সট টাইম পিন্ধি বিয়া চিয়া খাব গ'লে এনেকুৱা লাগে এই পিন্ধিব ইচ্ছা নাযায় এবাৰ পিন্ধিছোঁ যেনেকৈ সস্তীয়াই হওক বা দামেই হওক তাৰ লগত কথা নাই কিন্তু ব্লাউজটো চিলাব সময় থাকিলে টেইলাৰ ফ্ৰী কেতিয়াবা টেইলাৰে কয় মই এইখিনি
আমি প্ৰথমতে গোটেইখিনি জানি লওঁ, তেতিয়া আমি নিজে জানিলেহে আপোনালোকক ভালকৈ শিকাব পাৰিম। কিন্তু এইটো কাম যে কৰিব লৈছোঁ সেইটো আপোনালোকক জনাইছোঁ। A few inches later. এতিয়া মই দেখাবলৈ লৈছোঁ দুযোৰমান মিছ'ৰ কাপোৰ কেনেকুৱা কোৱালিটি আহিছে আপোনালোককো দেখাওঁ বুলি ভাবিছোঁ। চাওকচোন তেতিয়াহ'লে এইযোৰ ভালে, কাপোৰটো অলপ কোমল হয়, মানে যেনেকুৱা দেখুৱাইছে তেনেকুৱাই আহিছে। এইযোৰ কাপোৰটো গৰমত পিন্ধিবলৈ আৰাম পাব। কাপোৰযোৰ ব্লেক ব্লাউজৰ লগতে পিন্ধিব পাৰিব, আপোনালোকে বগা ব্লাউজৰ লগতে পিন্ধিব পাৰিব। আৰু আঁচলটো এনেকৈ আছে, পিন্ধাৰ কাৰণে অলপ প্ৰব্লেম হ'ব। গৰমত বহুত গৰমকৈ পিন্ধিব নোৱাৰিব, কিন্তু ঠাণ্ডা দিনৰ কাৰণে ধুনীয়া, পিন্ধি ভাল লাগিব। ঠাণ্ডা দিনত ইমান গৰম নাপায়। কাপোৰটো বহুত পিছল, একদম পিছল। এইটো কাপোৰটো বহুত পিছল।